এই অঞ্চলের আজকে বড় আনন্দের বিষয় दुर्गा फुजानि रंजानाया हादोरसानि दाब दाब जायगायाव सोलिदों। बेबादि समावनो क'क्राझार जिल्ला सिंनि भावरागुरि सातबिल यंगस्टार क्लाबनि बानजायनायाव गिबि एबा सेथि बोसोर दुर्गा फुजा फालिनायाव 29 नं क'क्राझार बिधानसभा बियाबनि एमएलए रबिराम नार्जारिया बाहागो लायो। सातबिल यंगस्टार क्लाबनि बानजायनायजों गिबि खेबनि थाखाय खुंफुंनो लानाय बे गोथार फोरबोनि हाबाफारिखौ गोजोननाय फोरमायो 29 नं क'क्राझार बिधानसभा बियाबनि एमएलए रबिराम नार्जारिया। প্ৰথমতে আমাৰ 1 নম্বৰ সাতবিল গাঁৱৰ ইয়ংষ্টাৰ ক্লাবৰ তৰফৰ পৰা তেওঁলোকে যে প্ৰথমবাৰৰ কাৰণে আমাৰ দুৰ্গা মাতাৰ পূজা কৰিবৰ কাৰণে যিটো তেওঁলোকে এটা আৰম্ভ কৰিলে এই পবিত্ৰ কামৰ লগত জড়িত হৈ আমাৰ মণ্ডপৰ যিটো মূল পেণ্ডেল সেইটো মুকলি কৰিবৰ কাৰণে মোক যেহেতু দায়িত্ব দিলে এই শুভ কামটো কৰিবলৈ মোৰ ওপৰত অৰ্পণ কৰাৰ কাৰণে মই আয়োজক কমিটি বা পূজা কমিটি যিসকল আছে তেখেতসকললৈ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ শাৰদীয় দুৰ্গা পূজা এই বছৰ আজিৰ পৰা যিটো আৰম্ভ হ'বলৈ গৈ আছে আমাৰ বিটিচি অঞ্চলৰ লগতে সাতবিল চেজাৰী আমাৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ লগতে গোটেই বিটিচি অঞ্চলৰ গোটেই অসমৰ যিবিলাক আমাৰ হিন্দু ধৰ্মাৱলম্বী ভাই বন্ধুসকল আছে আৰু লগতে অসমবাসী ভাৰতবাসী সকলো ধৰ্ম সকলো জাতিৰ মানুহবিলাকৰ তেখেতসকললৈ মোৰ এই শুভেচ্ছা অলখ মই যাচিছোঁ। আমাৰ দুৰ্গা মাতাই আমি যিমান দূৰ জানো তেখেতে নিজৰ শক্তিৰে আমাৰ এই পৃথিৱীত মানৱ জাতি দেৱ দেৱীৰ ওপৰত অত্যাচাৰ চলোৱা বিচাৰি আমাৰ অসুৰ দানৱসকলক ধ্বংস কৰি পেলাই ইয়াৰ স্থায়ীভাৱে আমাৰ দেৱ দেৱীক মানৱ জাতিক ৰক্ষা কৰিছিলে, ধৰ্ম ৰক্ষা কৰিছিলে, শান্তি স্থাপন কৰিছিলে আৰু ইয়াৰ কাৰণে আজি আমি সৰ্বশক্তিমান দুৰ্গা মাতাক চবে তেখেতৰ চৰণত আমি ধৰি পেলাই ভক্তি কৰোঁ যাতে আমাৰ সমাজৰ পৰা আমাৰ দেশৰ পৰা যিবিলাক অপশক্তি আছে যিবিলাক বেয়া শক্তি আছে যিবিলাক বেয়া আমাৰ কুকৰ্ম আছে এইবিলাক যাতে ধ্বংস কৰে, আমাৰ মানৱ জাতিক ৰক্ষণাবেক্ষণ যাতে কৰে, ধৰ্ম আমাক ৰক্ষা কৰি যাতে ইয়াৰ স্থায়ীভাৱে শান্তি মিলা প্ৰীতি আমাৰ মাজত যাতে বজাই ৰাখে ইয়াৰ কাৰণে আমি দুৰ্গা মাতাৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। আমাৰ ব্যক্তিগত জীৱন যাতে আমি উন্নতি কৰিব পাৰোঁ, শান্তিৰে যাতে জীয়াই থাকিব পাৰোঁ, লগতে সমাজত যাতে শান্তি শৃংখলা আৰু দেশত যাতে শান্তি শৃংখলাৰ লগতে উন্নতি প্ৰগতি যাতে হয় ইয়াৰ কাৰণেও দেৱী মাতাই যাতে আশীৰ্বাদ দিয়ে। ইয়াৰ কাৰণে এই পবিত্ৰ দিনটোত মই দুৰ্গা মাতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আশা ৰাখিছোঁ আমাৰ সাতবিল চেজাৰী অঞ্চলৰ 1 নম্বৰ সাতবিলত আজি যিটো পূজা আৰম্ভ কৰিছে এই বছৰৰ পৰা আৰম্ভ হৈছে সেইটো যাতে যুগে যুগে চলি থাকে। আমাৰ এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজে ইয়াত অংশগ্ৰহণেৰে যাতে এই পূজাৰ মূল উদ্দেশ্য লক্ষ্য যাতে সাফল্যমণ্ডিত কৰে মই ইয়াৰ কাৰণে সকলোলৈ আহ্বান কৰিছোঁ। আজিৰ এই পূজা মণ্ডপত আহি পেলাই এই অঞ্চলৰ ৰাইজে মোৰ ওচৰত এই অঞ্চলৰ কিছুমান সমস্যাৰ বিষয়ে তেখেতসকলে দাঙি ধৰিছে মই মনোযোগেৰে শুনিছোঁ। সঁচাকৈ মই নিজ চকুৰেও দেখা পাইছোঁ, সশৰীৰে আহি পেলাই যিটো দেখা পাই আজি নিশ্চয় মোৰো মনত দুখ লাগিছে। মই সেইটো প্ৰকাশ কৰিব লাগিব। এই গাঁওখনত অহা এটাই মাত্ৰ ৰাস্তা আছে, এই ৰাস্তাৰ অৱস্থা একেবাৰে বেয়া জৰাজীৰ্ণ অৱস্থা। গতিকে এই অঞ্চলৰ ৰাইজে এই ৰাস্তাখনৰ ভালৰ কাৰণে মোৰ ওচৰত আবদাৰ কৰিছে, দাবী দাৱা কৰিছে। মই অসম চৰকাৰৰ পৰা এইখিনি ৰাস্তা ভাল কৰিবৰ কাৰণে চৰকাৰৰ লগত আলোচনা কৰি এই ৰাস্তাটো ভাল যাতে হয় ইয়াৰ আঁচনি এটা উলিয়াই আনিবৰ কাৰণে মোৰ ফালৰ পৰা য'ত পৰনাস্তি মই চেষ্টা কৰি পেলাই কাম কৰিম। কেৱল মাত্ৰ ৰাইজৰ সহযোগ আস্থা বিশ্বাস মোৰ ওপৰত থাকিব লাগিব, ৰাইজৰ আশীৰ্বাদ মোৰ ওপৰত থাকিব লাগিব। দুৰ্গা মাতাৰ যাতে আশীৰ্বাদ থাকে, দুৰ্গা মাতাই এইখিনি কাম কৰিবৰ কাৰণে সফল কৰিবৰ কাৰণে যাতে মোক মনোবল দিয়ে, শক্তি প্ৰদান কৰে ইয়াৰ কাৰণে মই আজি আমাৰ এই দুৰ্গা মাতাৰ পবিত্ৰ এই দিনটোত মোক যেহেতু এইখিনি কাম কৰিবলৈ যেহেতু সুবিধাও দিছে ইয়াতে মই এই সুযোগতে আশীৰ্বাদ মই বিচাৰিছোঁ।
এই অঞ্চলের আপনাদের আজকে বড় আনন্দের বিষয়, কেননা সম্পাদক সমর দাস মহাশয়, আরও আমার সাথে আছে আমার ভাওড়াগুড়ি আঞ্চলিক আক্রাসুর ভাইস প্রেসিডেন্ট